Hello guys, আজি ভাবিছো আমি দুটা ফুচকা চ্যালেঞ্জ কৰো মোৰ ভাইটিৰ লগত এয়া ঘৰতে বনোৱা ফুচকা আৰু এয়া আলু আৰু এয়া পানী এতিয়া বলক ষ্টাৰ্ট কৰো আৰু যদি হাৰি যায় এই দুটা খাব লাগিব এই দুটা কি দেখিছেনে জলকীয়া এই দুটা খাব লাগিব যদি হাৰে যোন চাও কোনে জিতে কোনে জিতে বলক এতিয়া আৰম্ভ কৰো জলদি খাব লাগে গাইস নহলে মই জ্বলা খাব লাগিব guys देखो वो तीनटा আছে তার চাৰিটা আছে সস dice y digo si te jolokía ki hoy নাজানো মই জিতিছো মই জিতিছে আৰু এইখিনি পানী বেছি জ্বলা আপোনালোকক দেখাই দিম এয়া দেখিছে বহুত বেছি জ্বলা এই জ্বলাৰ দিবিলাক আছে কিবা কি ঢালিছো ইয়াতে এসব গাইস জলকীয়া এই খাব লাগিব খাইনা নাজানো ইয়াৰ ভিতরে ধৰিছে গৈ বুজি খা মই কি খাম মই জিতিছো না নাই মই নাখাওঁ মই জিতিছো না নাই সব গাইস এইটো মই খাৱৰিছে এতিয়া এতিয়া মই কেনেকে খাম এইখিনি হাৰিয়ে খাম Iya sab guys, ini kale আৰু বাকিখিনি So guys, challenge complete. So guys, দেখো দেখ ৰঙা পৰি গৈছে মুখ চুখ ধুই আছে এতিয়া এই জ্বলাৰ খোৱাৰ কণ্ডিশ্যন ফুচকাৰ পানী জ্বলা আছিল আৰু এতিয়া পানী খাই কেনে এতিয়া জ্বলা খাই কেনে আৰু কণ্ডিশ্যন বেয়া গাইছ ইয়া পানী ফ্ৰিজৰ পানী